বন্ধুসকল, পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিলে নে বাৰু? যদি নাই কৰা কোনো প্ৰব্লেম নাই। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ ডেটটো আকৌ এক্সটেণ্ড কৰা গৈছে। অৰ্থাৎ আপুনি এটা নিৰ্দিষ্ট পিৰিয়ডৰ ভিতৰত আকৌ পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। এই সুবিধা গভৰ্ণমেণ্টে আকৌ আপোনালৈ লৈ আহিছে। কি কাৰণত এই পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰাটো এক্সটেণ্ড কৰা হ'ল? কাৰণ কি জানেনে? এতিয়ালৈকে 51 কৰোৰ মানুহেহে পেন কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিব পাৰিছে। বহুত সংখ্যক মানুহ এতিয়াও পেন কাৰ্ড আধাৰ কাৰ্ড লিংকৰ পৰা আঁতৰি আছে, বঞ্চিত হৈ আছে, কৰিব পৰা নাই। যিহেতু 31 মাৰ্চ 2022 লাষ্ট ডেট আছিল, সেয়ে বহুত মানুহে ইনকম টেক্স ৱেবছাইটত ভিৰ কৰিছিল। অৰ্থাৎ ইনকম টেক্স সাইটৰ যিটো আধাৰ পেন কাৰ্ডৰ লিংক, সেই লিংকটোত ট্ৰেফিক বহুত হৈছিল, যাৰ কাৰণে সেই ৱেবছাইটটো বহুত শ্ল' হৈ গৈছিল। আৰু শ্ল' হোৱাৰ কাৰণে বহুত মানুহে পেন আৰু আধাৰ লিংক কৰিব পৰা নাছিল। আৰু এটা কাৰণ, বহুত মানুহৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থ মিছমেচ হৈছিল, নেম মিছমেচ হৈছিল, নামো মিছমেচ হৈছিল। অৰ্থাৎ মিলা নাছিল। ডেট অফ বাৰ্থৰ লগত তেওঁৰ জন্মৰ তাৰিখ, আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ জন্ম তাৰিখ, আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ নাম বেলেগ বেলেগ, অৰ্থাৎ মিলা নাছিল। সেয়েও বহুত মানুহে কৰিব পৰা নাছিল পেন কাৰ্ড আধাৰ কাৰ্ড লিংক। সেয়েহে গভৰ্ণমেণ্টে ডিচাইড কৰিলে আৰু নটিচ জাৰি কৰিলে যে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ বাবে আৰু এটা ডেট এক্সটেণ্ড কৰা যাওক। সেই এক্সটেণ্ডেড ডেটটো দিয়া গৈছে। এতিয়া আপুনি গুগলত টাইপ কৰক ইনকম টেক্স। ইনকম টেক্স টাইপ কৰাৰ পাছত এই পেজটো খুলিব। ইয়াৰে আপুনি হোম ইনকম টেক্স ডিপাৰ্টমেণ্টৰ পেজটোত যাওক। এতিয়া আমি ইয়াত চাম কি লেটেষ্ট নটিফিকেশ্যন আপডেট আছে। এইটো চাওক, লেটেষ্ট নটিফিকেশ্যন আপডেট, পেন কাৰ্ড আধাৰ কাৰ্ড লিংক ডেট এক্সটেণ্ডেড। এইটো হৈছে প্ৰেছ ৰিলিজটোত চালোঁ। এইটো আহিলে আপোনাৰ লাষ্ট ডেট অফ লিংকিং পেন উইথ আধাৰ হেজ বিন এক্সটেণ্ডেড টিল 30th জুন 2023। এতিয়া হওক আমি প্ৰেছ ৰিলিজটো চাওঁ। এইটো প্ৰেছ ৰিলিজ দিছে মিনিষ্ট্ৰী অফ ফাইনেন্সে। লাষ্ট ডেট অফ লিংকিং পেন উইথ আধাৰ এক্সটেণ্ডেড। কেতিয়ালৈকে এক্সটেণ্ড কৰিছে? এক্সটেণ্ড কৰিছে 30 জুন 2023 লৈ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো এক্সটেণ্ড কৰা গৈছে। গতিকে আপুনি যথেষ্ট দিন হাতত পাব, আৰামছে আপুনি পেন আৰু আধাৰ লিংক কৰক। যিসকল লোকৰ 2017 আগত পেন এলটমেণ্ট পোৱা আছিলে তেওঁলোকৰ বাবে এইখিনি মেণ্ডেটৰী হয়। গতিকে আপুনি 30 জুনৰ ভিতৰত পেন আৰু আধাৰ লিংক কৰিব পাৰিব। গতিকে আৰামছে আপুনি পেন আৰু আধাৰ লিংক কৰক, যিহেতু আপোনাৰ হাতত টাইম আছে। যদিহে আপুনি পেন আৰু আধাৰ লিংক নকৰে, তেতিয়াহ'লে 1 জুলাই 2023 পৰা আপুনি কিছুমান ৰেষ্ট্ৰিকশ্যন পাব, যাৰ দ্বাৰা আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড ইনকপাৰেটিভ হৈ যাব। কিয়নো আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হ'লেহে এই সুবিধাসমূহ আপুনি ল'ব পাৰিব। প্ৰথম হৈছে আপোনাৰ ন' ফাণ্ড শ্বেল বি মেড এগেইনষ্ট ছাচ পেনছ, তাৰমানে কোনো ৰিফাণ্ড আপুনি নাপাব। দ্বিতীয়তে ইণ্টাৰেষ্ট বা ৰিফাণ্ড যদি পেনৰ এগেইনষ্টত কিবা পাব লগা আছে, আৰু TDS বা TCS আপোনাৰ হয়তো হায়াৰ ৰেটত ডাবলো হ'ব পাৰে, ট্ৰিপলো হ'ব পাৰে, ডিডাকশ্যন হ'ব পাৰে। গতিকে আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো মেণ্ডেটৰী। 1000 ফি পে' কৰি আপুনি পেন কাৰ্ড আৰু আধাৰ লিংক কৰক আজি। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিম সেই প্ৰচেছটো মই এই ভিডিঅ'টোত ক'ম। আহক আমি ইনকম টেক্সৰ ৱেবছাইটত যাওঁ আৰু প্ৰচেছটো শিকোঁ। পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো কিছুমান মানুহৰ বাবে মেণ্ডেটৰী নহয়। প্ৰথম হৈছে NRI, দ্বিতীয়ত আছে যি ইণ্ডিয়াৰ চিটিজেন নহয়, তৃতীয়ত আছে 80 বছৰৰ ওপৰৰ
বৃদ্ধ লোকসকলৰ বাবে আৰু চতুৰ্থতে হৈছে অসম মেঘালয় আৰু জম্মু এণ্ড কাশ্মীৰ এইকেইখন ষ্টেটৰ মানুহেও পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো মেণ্ডেটৰী নহয় গতিকে অসমৰ বাবে মেণ্ডেটৰী নহয় সদ্যহতে এতিয়া সদ্যহতে কোনোবাই যদি লিংক নকৰে তথাপিতো কোনো প্ৰব্লেম নাই যদিও বা অসমৰ মানুহে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো মেণ্ডেটৰী নহয় তথাপিতো মই ভাবোঁ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো অত্যন্ত প্ৰয়োজন এতিয়া হয়তো ৰেহাই দিয়া আছে ইন ফিউচাৰ যদি তেওঁলোকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো মেণ্ডেটৰী হয় তেতিয়াতো কৰিব লাগিব গতিকে সময় থাকোঁতে কৰা উচিত ইয়াতে আমি পেন কাৰ্ড দিব লাগিব আৰু ইয়াতে আধাৰ দিব লাগিব ক্লিক টু নেক্সট ষ্টেপ কণ্টিনিউ কৰিব লাগিব কণ্টিনিউ কৰাৰ পাছত ইয়াতে পে'মেণ্ট অপশ্যনত যোৱা যাব পে'মেণ্টৰ কাৰণে মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰত OTP আহিব OTPটো পুট কৰিব লাগিব ইয়াতে OTP পুট কৰাৰ পাছত পে টেক্স কৰিব লাগিব কণ্টিনিউ কৰিব লাগিব পে'মেণ্ট গেটৱেত যাব লাগিব নেক্সট আপুনি কোনটো ইয়াৰ কাৰণে পে'মেণ্ট কৰিব বিচাৰিছে ফিনান্সিয়েল ইয়াৰ 2022 and 23 দিব পাৰে এনেকৈ গ'লে নেক্সট দিব পাৰিব নেক্সট পেজটো যোৱাৰ পাছত ইয়াতে আপুনি 1000 rupees এড কৰিলে এইটো ৰিফ্লেক্ট কৰিব ইয়াতে আপুনি পে'মেণ্ট অপশ্যন যিকোনো পে'মেণ্ট অপশ্যন চুজ কৰিব পাৰে নেট বেংকিং ডেবিট কাৰ্ড UPI ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড UPI যিকোনো পে'মেণ্ট গেটৱেত আপুনি কৰিব পাৰিব আপুনি যিটো পে'মেণ্ট গেটৱে চুজ কৰে সেইটো পে'মেণ্ট গেটৱেত আপুনি যাব পাৰিব গতিকে সকলো ধৰণৰ পে'মেণ্ট গেটৱে আপোনাক দিয়া গৈছে আপুনি যদি নেক্সট কৰিব বিচাৰিছে তেতিয়াহ'লে এই অপশ্যনটোত আপুনি ক্লিক কৰক কৰি আপুনি এইটো যাব এটা নেট বেংকিং ডেবিট কাৰ্ড UPI যিটো সিলেক্ট কৰে গতিকে এই পেজটো আহিব এই পেজটো অহাৰ পাছত এনেকৈ পে'মেণ্ট যেতিয়া হৈ যাব এই পেজটো শ্ব' কৰিব আপোনাৰ এই পেজটোত যোৱাৰ পাছত আপুনি আকৌ আধাৰ পেন লিংক অপশ্যনটোত যাব লাগিব আধাৰ লিংক পেন অপশ্যনটোত আপুনি ক্লিক কৰক এইটো আপোনাৰ আধাৰ পেন লিংক সাইট হয় ইয়াতে আপুনি ক্লিক কৰক ক্লিক কৰাৰ পাছত আধাৰ পেন দিব পেন দিয়াৰ পাছত এই পেজটো আহিব ইয়াৰ পাছত আপুনি লিংক আধাৰ কৰক লিংক আধাৰ কৰিলে OTP আহিব আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত OTPটো পুট কৰক আৰু আপোনাৰ আধাৰ লিংক প্ৰচেছটো কমপ্লিট হৈ যাব আৰু কনচাৰ্ণ অথৰিটিক এই প্ৰচেছটো আপোনাৰ পঠিয়াই দিয়া যাব তাৰ পাছত আপুনি আপডেট পাব আফটাৰ 24 আৱাৰ্ছৰ পাছত আপুনি চেক কৰিব পাৰিব লিংক আধাৰ ষ্টেটাছ ইয়াত গৈ চেক কৰিব চেক কৰিলে ডিটেইলছখিনি পাব আপুনি নিজৰ পেন আৰু আধাৰৰ ষ্টেটাছটো কোনটো ষ্টেজত আছে সেইটো বস্তু চাব পাৰিব ইয়াতে আপুনি পেন কাৰ্ড ভৰাব আৰু ইয়াতে আপুনি আধাৰ দিব দি আপুনি লিংক ষ্টেটাছটো চাব পাৰিব বন্ধুসকল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো মই কিছুমান ফিনান্সিয়েল আপডেট লৈ আপোনালোকৰ মাজলৈ আকৌ ভিডিঅ' আনিম আপুনি কিছুমান নিউজ আপডেট অৰ্থনৈতিক কিছুমান বাতৰি আপোনাৰ বাবে মই এই চেনেলটোৰ থ্ৰুৱেদি আগবঢ়াম গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক বি ফিনচাৰ ধন্যবাদ